হৈছে। পোনপ্ৰথমতে আজি মাৰ্ঘেৰিটা সমষ্টি তিনিটাকে দল, ৰাইজৰ দল, কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ আমি যৌথ যি সংবাদ মেলত আপোনালোকে শ্ৰদ্ধাৰ সাংবাদিকসকলৰ উপস্থিতিত আমি পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোক সকলো অৱগত যে মাৰ্ঘেৰিটা সমষ্টিত ইতিমধ্যে উমৈহতীয়া প্ৰাৰ্থী হিচাপে কংগ্ৰেছ, ৰাইজৰ দল আৰু জাতীয় পৰিষদে ৰাইজৰ দলক প্ৰাৰ্থিত্ব এৰি দিয়া হৈছে, এক চিটখন এৰি দিছে আৰু ৰাইজৰ দলৰ ফালৰ পৰা ইতিমধ্যে মই শ্ৰী ৰাহুল চেত্ৰীক প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আগবঢ়াই দিছে দলৰ নেতৃত্বসকলে। আৰু এই আসনখন মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে আমাক প্ৰক্ষেপ কৰাৰ বাবে আমি পোনপ্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি তথা আমাৰ নেতা অখিল গগৈ ডাঙৰীয়া। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ APCCৰ সন্মানীয় সভাপতি তথা বিৰোধীৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াক। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম জাতীয় পৰিষদৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক। আৰু আজিৰ এই সংবাদ মেলত আমি কিছু কথাবোৰ অৱগত কৰাব বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে ৰাইজৰ দল, জাতীয় পৰিষদ আৰু কংগ্ৰেছ আমি তিনিওটা দলে একলগ হৈ ইতিমধ্যে আমাৰ জ্যেষ্ঠসকলৰ উপস্থিতিত, বিশেষকৈ আমাৰ দীঘলীয়া অভিজ্ঞ কংগ্ৰেছৰ প্ৰবীণ নেতা তৌফিক খান ডাঙৰীয়া, অসম জাতীয় পৰিষদৰ সন্মানীয় কেন্দ্ৰীয় সমিতিৰ সম্পাদক সঞ্জয় দেৱ ডাঙৰীয়া আৰু তিনিওটা দলৰে মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় সভাপতিসকলৰ উপস্থিতিত আজি যৌথভাৱে আমি ইলেকশ্যন এখন কেম্পেইন টিম বা নিৰ্বাচনী প্ৰচাৰ বিভাগৰ কোনে কি দায়িত্ব দিয়া হৈছে এইখিনি কথা পতাৰ স্থান লৈছে। অনাগত দিনত চেয়াৰমেন থাকিব ৰূপম ঘোষ, কোঅৰ্ডিনেটৰত চিত্ৰ বুঢ়াগোহাঁই কংগ্ৰেছৰ মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় সভাপতি, মহিম নিয়োগ ডাঙৰীয়া জাতীয় পৰিষদৰ সভাপতি, তিনিওগৰাকী নেতৃত্বই গোটেই নিৰ্বাচনী প্ৰচাৰৰ তেওঁলোকে দায়িত্ববোৰ বহন কৰিব, নিৰীক্ষণবোৰ কৰিব। আৰু একেলগে আজি তিনিটা দলে আমি এনে এখন সিদ্ধান্তলৈ আহি পাৰিছোঁ ইয়াতকৈ পূৰ্বতে যদি কংগ্ৰেছ, ৰাইজৰ দল বা অন্য জাতীয় পৰিষদৰ লগতো যদি কিছু অসুবিধাৰ হৈছিল, যাৰ কাৰণে সামাজিক মাধ্যমত আক্ৰমণ প্ৰতি আক্ৰমণ যদি কিবা অঘট হৈছিল ৰাজনৈতিকভাৱে, তেনে এই সকলো বিষয়ৰ অৱসানবোৰ ঘটাই আমি এক নতুন দিশেৰে আগবাঢ়িব লাগিব। যিহেতু ইতিমধ্যে কেন্দ্ৰীয় এলায়েন্স হৈছে, আমি এলায়েন্সৰ ধৰ্ম পালন কৰি সসন্মানেৰে সমৰ্যাদাৰে একেলগে হাতৰ হাত ধৰি আমি অনাগত দিনত ভাস্কৰ শৰ্মা ডাঙৰীয়াক কেনেকৈ ৰুধিব পাৰিম, ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ লগত আহি থকা বিভিন্ন অভিযোগৰ আমি কেনেকৈ তাক ৰুধিব পাৰিম। ভাস্কৰ শৰ্মা ডাঙৰীয়াই যে যোৱা 10টা বছৰ কালত 5টা বছৰতকৈ বেছি তেওঁ যি টকা পইচাবোৰ ঘূৰি গুচি গৈছে, এইখিনি কথাবোৰ আমি জনতাৰ মাজলৈ কেনেকৈ লৈ যাব পাৰিম, মহিলাসকলক আত্মস্বাৱলম্বী বাটলৈ আমি কেনেকৈ ঘূৰাই আনিব পাৰিম। আজি এই সকলো কথাবোৰ ইয়াত বিতংভাৱে আলোচনা কৰা হৈছে আৰু মূল বিষয়টো হৈছে যে আমি ভাস্কৰ শৰ্মা আমি পৰাভূত কেনেকৈ কৰিব পাৰিম। গতিকে এইখন হৈছে এক ঐতিহাসিক সমষ্টি। এই ঐতিহাসিক সমষ্টিৰ কথা আমি বাৰম্বাৰ কৈ আহিছোঁ। এই সমষ্টিতে এটা সময়ত অসমত শান্তি প্ৰতিষ্ঠা কৰা তথা অসমৰ সুদীৰ্ঘ দীঘলীয়া কালৰ ৰাজনৈতিক প্ৰেক্ষাপটত সফল মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই ইয়াত এটা সময়ত প্ৰতিনিধি কৰিছিলে। তেখেতে যি স্বপ্নবোৰ লৈ মাৰ্ঘেৰিটা সমষ্টি সেই সময়ত আহিছিলে বা তেখেতৰ যিখিনি অধূৰ স্বপ্নবোৰ আছে, সেই স্বপ্নবোৰক আমি বাস্তৱ ৰূপ দিবৰ কাৰণে আমি তিনিওটা দলে দিনে ৰাতি একাকাৰ কৰি আমি কষ্ট কৰি ত্যাগ কৰি আমি নতুন এক ৰণনীতিৰে নতুন এক কৌশলে আমি আগবাঢ়িব বিচাৰিছোঁ। আৰু এই সংবাদ মেলৰ পৰাই আমি মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰতিগৰাকী শ্ৰদ্ধাৰ স্বাভিমানী ৰাইজক আমি বাৰ্তা দিবলৈ বিচাৰিছোঁ। আজিৰ পৰা জাতীয় পৰিষদ, ৰাইজৰ দল, কংগ্ৰেছ আমি ভাই ককাইৰ দৰে ভাতৃত্ববোধেৰে আমি কাম কাজবোৰ কৰিম। এক নতুন দিশলৈ, নতুন চিন্তাৰে, নতুন দিগন্তৰ সূচনা কৰিবৰ কাৰণে আমি কাম কৰিম। ইয়াত থকা প্ৰতিটো স্তৰৰ প্ৰতিটো কমিটি, কংগ্ৰেছৰ হওক, ৰাইজৰ দলৰ হওক আৰু জাতীয় পৰিষদ সদায় একেলগে একেখন গাড়ীত থাকি কাম কাজবোৰ কৰিব। আৰু ভাস্কৰ শৰ্মা ডাঙৰীয়াক আমি মাৰ্ঘেৰিটাৰ পৰা টাটা গুড বাই ক'বৰ কাৰণে আমি সাজু হৈছোঁ। গতিকে আজি মূলতঃ এই বিষয়বোৰৰ
মূল বিষয়টো হৈছে যে আমি ভাস্কৰ শৰ্মাক হৰুৱাবৰ কাৰণে কি কৌশলেৰে কি চিন্তাৰে আমি আগবাঢ়িম আৰু লগতে এইখিনি কথা আমি যোগ দিব বিচাৰিছো আমি এনেধৰণৰ ৰাজনীতিত নাযাওঁ যি ৰাজনীতি সমাজ ব্যৱস্থা ভাঙি দিয়ে যি ৰাজনীতি ধৰ্ম জাতি জনগোষ্ঠী নামৰ ৰাজনীতি কৰে আমি এইবাৰ কাম কৰিম উন্নতিৰ কথাবোৰ লৈ আমি এইবাৰ কথাবোৰ পাতিম ডেভেলপমেণ্টৰ কথাবোৰ লৈ এইবাৰ মাৰ্গ্ৰেট সমস্যা আমি তিনিটা দলে কথা পাতিম শিক্ষাৰ কথা স্বাস্থ্যৰ কথা নিবনুৱা সমস্যাৰ কথা আমি কথা পাতিম মানুহবোৰৰ ভূমি অধিকাৰৰ কথা আমি ক্ষুদ্ৰ চাহ খেতিয়কৰ কথাবোৰ পাতিম আমি বিভিন্ন কথাবোৰ পাতি মেলি সুস্থ বাতাবৰণ সৃষ্টি কৰাই মেলি মাৰ্ঘেৰিটাক 126টা সমষ্টিৰ ভিতৰত আমি টপ 1 সমষ্টি হিচাপে কেনেকৈ লৈ যাব পাৰিম তাৰ কাৰণে চিন্তা চৰ্চাবোৰ কৰা হ'ব গতিকে পুনৰ এবাৰ কংগ্ৰেছ জাতীয় পৰিষদ ৰাজ্য দলৰ প্ৰতিগৰাকী শ্ৰদ্ধা জ্যেষ্ঠ নাগৰিক জ্যেষ্ঠ নেতাসকলক আমি সন্মান জনাই আশীৰ্বাদ বিচাৰিছো আজি এই সংবাদমেলৰ পৰা